নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তুটো হৈছে ভাৰতৰ ইতিহাসৰ বিষয়ে আপোনালোকক কিছু কথা অৱগত কৰাব চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি হৈছে ভাৰতবৰ্ষৰ নাম ইণ্ডিয়া কিয় হ'ল? উত্তৰটি হৈছে প্ৰাচীন কালত গ্ৰীক বণিকসকলে আমাৰ দেশৰ সিন্ধু নদীৰ পাৰত ব্যৱসায় কৰিবলৈ আহিছিল। তেওঁলোকে সিন্ধু ইণ্ডাছ বুলি কৈছিল আৰু এই ইণ্ডাছ শব্দৰ পৰাই কালক্ৰমতে ইণ্ডিয়া নামটো আহিছে। ২ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ নাম হিন্দুস্তান কেনেকৈ হ'ল? উত্তৰটি হৈছে অতীতত ইৰাণ দেশৰ লোকসকলে আমাৰ দেশৰ সিন্ধু নদীক হিন্দু নদী বুলি উচ্চাৰণ কৰিছিল। সেয়েহে সিন্ধু নদীৰ আশে-পাশে থকা অঞ্চল হিন্দুস্তান নামেৰে পৰিচিত হয়। ৩ নম্বৰ প্ৰশ্নটি হৈছে কোনজন ইংৰাজ প্ৰথম ভাৰতলৈ আহিছিল? উত্তৰটি হৈছে টমাছ ষ্টেফেনচন। ৪ নম্বৰ প্ৰশ্নটি হৈছে আমাৰ দেশৰ নাম ভাৰতবৰ্ষ কেনেকৈ হ'ল? উত্তৰটি হৈছে প্ৰাচীন কালত আমাৰ দেশৰ নাম আছিল জম্বুদ্বীপ। পুৰণি কালত এই দেশত ৰাজত্ব কৰা ভাৰত নামৰ ৰজাজনৰ নামেৰে এই দেশৰ নাম হৈ ভাৰতবৰ্ষ। ৫ নম্বৰ প্ৰশ্নটি হৈছে আগ্ৰাৰ তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰটি হৈছে ১৭৫৪ চনত। ৬ নম্বৰ প্ৰশ্নটি হৈছে তাজমহলৰ প্ৰধান কাৰিকৰজনৰ নাম কি? উত্তৰটি হৈছে উস্তাদ ইছা। ৭ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ প্ৰথম জ্ঞানপীঠ বঁটাপ্ৰাপ্ত মহিলা কোন? উত্তৰটি হৈছে আশাপূৰ্ণ দেৱী। ৮ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? উত্তৰটি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ৯ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ প্ৰথম বিশ্ব সুন্দৰী কোন? উত্তৰটি হৈছে ৰীতা ফাৰিয়া। ১৯৬৪ চনত বিশ্ব সুন্দৰী খিতাপ অৰ্জন কৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব।